নসুটি চাৰ্কে বস্তি এটি পৰিয়ালৰ কৰুণ কাহিনী। বিগত 3 মাহ ধৰি জহিৰুদ্দিন নামৰ এজন ব্যক্তি পেৰালাইজ ৰোগত আক্ৰান্ত হৈ ধনৰ অভাৱত বিচনাত পৰি মৃত্যুৰ সৈতে ছটফটাই আছে। জহিৰুদ্দিনৰ পত্নী আনৰ ঘৰত দিন হাজিৰা কাম কৰি তেওঁৰ স্বামীক ইমান দিন চিকিৎসা কৰাই আহিছিল যদিও তেওঁৰ পত্নী এতিয়া অসুস্থ হৈ পৰাত পৰিয়ালটোত নামি আহিল কালমানিশা। জহিৰুদ্দিন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। তেওঁৰ বাহিৰে পৰিয়ালটোক পোহপাল দিবলৈ তথা তেওঁৰ চিকিৎসা কৰাবলৈ কোনো ল'ৰা সন্তান নাই। পৰিয়ালৰ লোকে তথা স্থানীয় লোকসকলে এই অসহায় পৰিয়ালটোক সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মৌলানা বদৰুদ্দিন আজমল চাহাব, মৌলানা মোস্তাক আনফৰ চাহাবৰ লগতে অসমৰ সমূহ ৰাইজক অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে। বেছি কৰা নাই আমি